কিয়া ক'তে যায় খাই দাদি ঘৰত ময়ূৰ চাব যাং ৰ হয় নেকি ময়ূৰ চাব যাং দে 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 থাক দে দাদি দাদি ভাই ইমান ঘৰত কথা কাহাই নাই দে দাদি 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 শুনাই নাই পাম এইগুলো লাগাইছো না দাদি বোলে ময়ূৰ আনছ ময়ূর এ বাহ চশমা যদি এই চশমা নহয় গছ সানগিলা চানগিলা হয় নেকি হলো তো কথা কাই কল বুঝলো মই একটা আঁকা কইল বাহে গৈছে এই এই আমাৰ ওচৰৰে ময়ূরের লগতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি মেলা পাব এখান চিৰিয়াখানাৰ নিচিনা বনাই দিছো বুঝলো দাদি কোৰ পাৰি আনলো কেলেলা নেগলুম কাম কৰিবা কেৰেলা কেৰেলা পাৰি লৈ আহিছে নেকি ইগলান এতে নাপায় ইগলান কেৰেলা বুজিছো না এই লা টিকেট 2 দিন পাছত টিকেট লাগাব লাগিব টিকেট লাগে চাবা লাগিব উৰুকা আহিলা ৰ চতক দুখান আৰু দেখা নাই এইখান মোক চাওক বাৰি এইখান এতে দেখা নাই ইগলা কেৰেলিয়ান আলু আছে কেৰেলিয়ান পিয়াজ কেৰেলিয়ান বাগুন মানে গোটাই কেৰেলিয়াৰ পৰা আনছো দাদি দুটামান পেজ দিলে নামাইছে ক পিয়াজ এই তোক লাগিলে একচোন দাম আজি ভাত খাই যাবি তাক তোক মই পিয়াজ নেছো কাজ পাইছো দুটামান দিবি তো তই এইগুলা দুইটা নহয় তই লাগিলে একচোন দাম ভাত খাই যাবি বুজিছ আয় তোক মই ফাৰ্ম খান দোকান কত আছে আয় তই এইখানে মোৰ ফাৰ্ম খান দোকান আয় চাং এই এইগুলা হল ময়ূর এইগিলা ময়ূৰ নেকি এইগুলা হল এই ময়ূর আয় তই ওলে একটা ওলে আয় ওলে আয় এইগুলা হল ময়ূর দেখছ এইগুলা হল ময়ূর আর তাই ওলে আয় এই বিরাট ডাঙৰ হৈছে আৰু তো পাংখা মিলিব বাকি আছে আরে এইগিলা দেখি এইগিলা কোনগুলা এইগিলা কালা চৰাই সব ইলা কেৰেলা পৰা আনছো দেখা নাই কিনকা দুদিন পাছত টিকিট চুৰি বেৰা পাম এই যে দেখ দেখা নাই কিনকা ময়ূৰ নিচিনা পাংখা মেলছে দেখছ এই এইফালে যায় এইফালে এই আস্তে দেখছ কেংকা ময়ূৰৰ নিচিনা গিলান খাতৰা বস্তু গিলান দেখছ কেংকা গিলান আৰু আছে টিয়া ছোট টিয়া কেৰেলা টিয়া গিলান পকো চাংছ এইগিলা হৈছে টিয়া দেখছ ৰঙা নীলা ৰঙাটো নহয় এইগিলান দেখছ না হালধিয়া তাৰপাছত এতিয়া হ'ল আকাশিয়া গোটাই টিয়া এইগিলান ছোট টিয়া ছোটতে ৰা কৰিব পাৰে কোৰ পাৰি দিয়ানছ এইগিলা গিলান সব কেৰেলাৰ মাল বুজি পাইছ লাগিলে কবি মই আনি দিম আনি দিবি তো দুইটা মান দে ঠিক আছে দে আৰু দুখান চটি আছে আৰু চাও আৰু এটা দেখা নাই কি মাল এটা বিলাটি এই বিলাটি কুকুৰৰ নিচিনা এটা বিলাটি কুকুৰ নিচিনা এটা নাম কি আৰু এটাৰ নাম ওই বিলাটি কুকুৰ এটা বিলাটি কুকুৰ কিন্তু মুৰ্গী এটা কোৰ পাৰি দিয়ানছ এটা কেৰেলা এটা কেৰেলা দেখা নাই কি আটাৰ ফ্ৰাই মোকো আনি দিবি তো এটা দুইটা মান এংকা তই দাম ধৰিব নাপাবি তো দাম কিনিব নাপাবি এটাৰ দাম এটা এই হ'ব দে দে তালি বসাই দে বহং এই দাদি তোখান একেলা ফাৰ্ম গোটা চলে আছ তোৰ একেলা দিগদাৰ নাই হতে এগুলা দিগদাৰ কে নকবি আৰু বুজিছ বিয়াখান লাগে ল বিয়াখান লাগাবা লাগে কোনে ধুনীয়া চাবা লাগিব ন নাইতে কোনে তো আছে আছে এই ন এই কোনে কথা কিবা ভালে লাগি হলো দাদি আপি কুকুৰ আপি দাদি একটা আছে সালকসার আপি সালকসার একটা আপি আছে এই তিন হইছে সালকসার লোকে কাটে আপি কো একদম মস্ত ভাল কাজে কর্ম একদম কোবা না লাগে স্পার হিংকাই লাগে মকো স্পার হিংকাই লাগে যদি আপি কো বিয়া কৰাইছ 1 লাখ টাকা দিব বাপ রে আর 2 বিঘা মাটি দিব এই দাদি কি রে তুই চিন্তা ওকা হলে তো চিন্তা নকৰিবি ভালে এমকা হলে চিন্তা নকৰিবি আর দেখা তো আপনি কো মস্ত ভাল মানে সেইকাৰণে দিবা ওলাইছো গুনে একে সরে সত্যি দে কোনে ঘর চাপা যাবা লাগিব তার তারি ঠিক আছে দে তুই তালে কারে দেব মই দখি দে ঠিক আছে এ তারে দাদি জাঙার আজি যাবে চাই জাঙার দে এই সুন্দর হই আহিবি আর কুমাদি দে নমস্কাৰ আজি ভিডিওটা কৰাৰ উদ্দেশ্য হ'ল আমাৰ গাঁৱতে এখন ফাৰ্ম আছে ছোট ফাৰ্ম যদি কাৰোবাক কিবা মুৰ্গী লাগে বা পক্ষী লাগে টাৰ্কি লাগে হয়তো চিল্কি লাগে গ্ৰিনিফল আৰু কিবা কিনি যদি আৰু পক্ষী লাগে ফটোগিলান দিয়ে দিম যদি কাৰোবাক লাগে ওপৰত একটা নাম্বাৰ দিম এটা ফোন কৰিলে পাব আৰু তলতো একটা ডেছক্ৰিপশ্যনৰ নাম্বাৰ দিয়া হ'ব ফোন কৰিলে পাই যাব ঠিক আছে ধন্যবাদ।